নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফুলটো বা ফুলবোৰ দেখি গম পাইছে নিশ্চয়, এই ফুল হৈছে ৰঙালাওৰ ফুল। এই ফুলৰ উপকাৰিতাৰ কথা কিছুমান আজি আপোনালোকক ক'ম। এই ৰঙালাওৰ ফুল যেনেদৰে খাবলৈ সোৱাদ, ঠিক তেনেদৰে ইয়াৰ উপকাৰিতাও বহু ক্ষেত্ৰতে দেখিবলৈ পাওঁ। যেনে ইয়াত বিভিন্ন পুষ্টিকৰ দ্ৰব্য যেনে কপাৰ, ভিটামিন A, B লগতে পোৱা যায়। ফুলবিধত ফেটছৰ মাত্ৰা কম, লগতে আমাৰ ব্লাড চেল গঠনটো সহায় কৰে। ফুলবিধ সাধাৰণতে বেচনৰ সৈতে ভাজি বা চালাড হিচাপেও বা শুকানকৈ ভাজিও আমি খাব পাৰোঁ। আমি খোৱাৰ বাবে যিটো ফুল ব্যৱহাৰ কৰোঁ, সেইটো ফুলৰ পৰা কিন্তু ফলৰ সৃষ্টি নহয়। এই কথাটো গম পোৱা যায় ফুলপাহ মেল ফ্লাৱাৰ নে ফিমেল ফ্লাৱাৰ তাৰ পৰা। আমি খোৱাৰ বাবে মেল ফ্লাৱাৰটোহে ব্যৱহাৰ কৰা উচিত, কাৰণ এই ফুলপাহে কেতিয়াও ফল নিদিয়ে। এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।